নমস্কাৰ, কি খবৰ? এখন পাকি যাই আশা কৰি সকলোৱে খবৰ ভাল, ময়ো খবৰ ভাল। এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু নতুন ভিডিঅ'লৈ আহি গ'লোঁ। আজি ইমান দিনে ভাল লগা বহুত দিনবোৰ আহি গৈছে। আজি হৈছে আমাৰ বাইৰ বিয়া। সকলোৰে আমাৰ বাইৰ বিয়া। বৰ আগৰ ভিডিঅ'টোত সিমানখিনি মন নাছিল, তেওঁলোকৰ বাইৰ জোৰণ নাছিল। আজিও সেই বাইৰ বিয়াতে ভিডিঅ' বনাবলৈ সলাইছোঁ, কাৰণ মই আজি আছোঁ পৰীক্ষা দি আহিলোঁ আৰু যিহেতু যাব ওলাইছোঁ বেলাই দিল, কাৰণ ড্ৰাইভাৰ সংখ্যা ড্ৰাইভাৰ বাৰু আৰু যিয়ে নহওক সংখ্যা হ'লেওতো অলপ সময় মিলাই হ'লেও দে মই নিজৰ বাইকাৰতে বিয়া খাবলৈ যাব ওলাইছোঁ। সিদিনা মই হেপ্পী আৰু ইয়াতকৈ আৰু কোনোবা হেপ্পী নাই। আৰু আজি ওলাইছোঁ যাবলৈ। আৰু আজি হৈছে কি বুলি কয় পৰীক্ষা আছিল, কাৰণ পৰীক্ষা থকাৰ কাৰণে মই যাব নোৱাৰিলোঁ। বাট এতিয়া ভাইটি চব আহিছে আমাৰ ঘৰত কাষত নাই, কাৰণ মই অকলে আছোঁ। পৰীক্ষা দি আহিলোঁ, ভাত পানী খাই দিম ৰেডি হৈ দিলোঁ আৰু যাওঁ বিয়া। আৰু মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, যিটো পাম অলপ দিনত খেতি মানে কছিল সেইখিনি অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই কিবা অলপ দেখিব দেখা প্ৰব্লেম হৈ আছে, কাৰণ যাৰ টাচ লাইট পৰে সেইসকলে মোৰ টাচ লাইট মাৰি দি আছে, কাৰণ এনেকুৱা কৰিব নালাগে। কাৰণ আৰু সেনেকৈ কৰি ভাল নালাগে, সেইটো মই ভিডিঅ'ত ভাল পায় সেইসকলে মোক ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টে বহুত কমেণ্টে কৰিব আগবাঢ়িব। আৰু আজিলৈ ওলালোঁ বাই বিয়া খাবলৈ। বলক জললৈ নামিবা কটাৰিৰে পানী কাটি চচি কলচিত ভৰাবা ধাননি পদূলিতে কলৰ পুলি তাতে আমৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জোৰোণ আহিল বুলি আহিছে জোৰোণখন বহিছে বাজত বাইদেউ গৈ আছে গৈ বৌতিৰ খাত ৰাম কৃষ্ণ ৰিণিকি রাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰ বৈ আছে
সভাতলত বহিছে তাকে দেখি আমার কইনাই ককাল ঘুদাই নাচিছে রামচন্দ্র আহিছে সভাতলত বহিছে তাকে দেখি কইনা ঘর তোলা গর্ভ উঠিছে সীতা দেবী বার্তা দিয়া জুৰু নাহিল বুলি আহিছে জোৰোণখন বহিছে বাজ বাইদেউ গৈ আছে গৈ বৌতিৰ খাত ৰাম কৃষ্ণ ঋণিকি ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে গুৱা পান গবহাই ও শশী জললৈ নামিবা কটাৰীৰে পানী কাটি ও শশী কলসিত ভৰাবা ধাননিৰ পথাৰ ধানৰে থু ৰাখকচোন দেউতা দুদিনমান মোৰ ৰাখিম কেনে কৰি আইজনী তোক লোকৰ যতন কৰি লৈ যাব তোক লোকৰ যতন কৰি লৈ যাব তোক যাবৰে সময় ও মন্তগৰ পাছলৈ নাচাবা ও মন্তগৰ দুদিনৰ জীৱন্তী ও মন্তগৰ ভালে কৈ থাকিবা ও মন্তগৰ ভালে কৈ থাকিবা আহিলো বিয়া চিয়া খাই যে কাৰণ কালি ৰাতি মোবাইলটো চাৰ্জ আছিল যিখিনি পাইছোঁ সেইখিনি কৈছোঁ কাৰণ আৰু আজি আহিলোঁ ঘৰত আহি অলপ মোবাইল চোবাইল চাৰ্জ ল'লোঁ আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিবলৈ ওলাইছোঁ আমাৰ বাইক বিয়া দিয়াৰ তাৰ যাতে এখন ঘৰৰ পৰা এখন ঘৰলৈ যাবৰ কাৰণে তাক আশীৰ্বাদ কৰিব আমাৰ বাইক যাতে ভালে ভালে এখন ঘৰৰ পৰা এখন ঘৰত বিদায় দিয়া হ'ল তাতে আশীৰ্বাদ কৰিব তাতে ভালে থাকক মোৰ ফালৰ পৰা আশীৰ্বাদ আছে সদায় আৰু এনেকৈতো আৰু কি ক'ম ইয়াতে আছিল ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ এনেই চেনেলটো কিবা ছাবস্ক্ৰাইব কমি কমি যাই আছে ছাবস্ক্ৰাইব কৰি আনছাবস্ক্ৰাইব মাৰি লয় কাম নকৰিব কাৰণ ভাল নালাগে সেনেকৈ আনছাবস্ক্ৰাইব মাৰি ল'লি আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিব নালাগিব ভিডিঅ'টো ভাল লাগিলে কি কৰিব লাইক কৰিব আৰু অকণ নকৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্টটো
কৰিবলৈ নাপাহৰিব কমেণ্ট বহুত ইম্পৰ্টেণ্ট হয় কাৰণ কমেণ্টটো কৰিলেহে আমি মটিভেশ্যন পাওঁ আৰু ভিডিঅ'টো ইমানে আছিল দয়া অসম নেক্সট লেভেল আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনাক নিপিন্ধু অলংকাৰ ৰামচন্দ্ৰ